পুনৰ ঘূৰি আহিব আমাৰ চমেলা। পুনৰ ঘূৰি আহিব আমাৰ চমেলা। মোক ক্ষমা কৰিবিও চমেলা, তোক যে মই বচাব নোৱাৰিলো। বলিহাললৈ চোঁচৰাই নিয়া হল, অথচ মই বহি থাকিলো নীৰৱে। হেজাৰজনৰ কোলাহলৰ মাজত তোৰ উচুপনি নুশুনিলো, শুনিলেও নেদেখিলো, দেখিলেও নকৰিলো প্ৰতিবাদ। তোক ধৰি ৰাখিবলৈ ইমান শক্তি নাইও চমেলা। হয় বাবে বহুত চালো, সকলো ব্যস্ত নিজৰ কামত। বজাৰৰ কোনখন চাহ দোকানত চুক্তিটো হল নাজানিলো, মানৱতাৰ বধ্যভূমিত তোক বলি দিয়াৰ চুক্তি। একবিংশ শতিকাৰ আহ্বানত তোক মংগল গ্ৰহলৈ নিছিলো, ভাবি গলে লিখি যোৱা কলমৰ কথা কৈছিলো, অথচ হেজাৰ বছৰ পিছুৱাই নি তোকেই সাজু কৰা হল বলিৰ বাবে। বুকুত কাপোৰ নলৌতি তই হলি কোনোবাৰ বোৱাৰী। মই জানো অ চমেলা, তই যে মোক আৰু কেতিয়াও নামাত। নালাগেও মাতিব মোক, তোৰ আদালতত যে মই অপৰাধী। ঘাতকৰ হাতৰ পৰা তোক বচাব নোৱাৰিলো, তই শক্তিশালী বুলি ভবাজন বহি থাকিল পংগুৰ দৰে। মোক দেখিলে তোৰ বাপেৰৈ জ্বলন্ত বিৰিটো লুকুৱাই লৈছিল, মোৰ কথাত সুৰ মিলাই নৈখনো উভতি বৈছিল। তোৰ মতে মোৰ অপাৰ শকতি, মোৰ কথা সকলোৱে শুনে, অথচ তোকহে ৰখাব নোৱাৰিলো মই। মইতো তোৰ অপৰাধী। ডাক্তৰ হোৱাৰ সপোন ভাঙি ৰোগী বনোৱাৰ প্ৰস্তুতি, তোৰ সপোন ভঙাৰ অপৰাধত আমি সকলোৱে অপৰাধী। তোৰ আদালতত বিচাৰ পাত আৰু চৰম দণ্ডৰে দণ্ডিত কৰ। আমাৰ দৰে কামে কথাই নিমিলাবোৰক ৰেহাই নিদিবি অ চমেলা। এক ৰঙীন সপোনৰ দৰে মাত্ৰ দুদিনৰ বন্ধে লৈ গল পখিলা খেদি ফুৰা চমেলাক আমাৰ পৰা বহু যোজন দূৰলৈ। ৰাউচি জুৰি কান্দিছিলি হয়তো, ফেপেৰিও পাতিছিলি চাগৈ, স্কুলৰ ভেকচনত পিন্ধাহে আচহুৱা পোচাকযোৰ পিন্ধি। তথাপি নেৰিলে সিহঁতে তোক, সিঘৰলৈ উলিয়াই দিয়াৰ পৰত তোৰ কান্দনক স্বাভাৱিক ৰূপ দি বহুতেই কৰিলে কন্দাৰ নাটক। তোৰ সন্ধানী দুচকুৱে হয়তো নাই বুলি জানিও বিচাৰিছিল কোনোবাক, আশা কৰিছিল ধমক এটা দি দস্যুবৰ আঁতৰাই পঠিয়াব। কি কৰিবি অ চমেলা, তই ভবাৰ দৰে পৃথিৱীখন নচলে। এশ এবুৰি কাইটোৰ খোচত থান বান সকলো নৈতিকতা। মাত্ৰ তিনিজনেই পুৰাব এতিয়া মোৰ চতুৰ্থ শ্ৰেণীৰ প্ৰথমখন বেঞ্চ। মই থকালৈ তোৰ আসনখন শূন্য কৰিয়েই ৰাখি থম অ চমেলা, শূন্য কৰিয়েই ৰাখি থম। মই সদায় ৰৈ থাকিম গাউন চাৰ্ট পিন্ধি, হাতত কিতাপ এজাপেৰে পুনৰ ঘূৰি আহিব আমাৰ চমেলা। তই আহিব লাগিব চমেলা, তই পুনৰ ঘূৰি আহিব লাগিব আমাৰ মাজলৈ।